Hello guys, creative নবনিতাৰ অন্য এটা ভিডিঅ'লৈ মই নবনিতা আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই আপোনালোকৰ ওচৰত লৈছো মিছৰ পৰা আহা দুটা স্লিভলেছ কুৰ্তা আনবক্সিং আৰু ৰিভিউ, মানে প্ৰাইস হিচাপে প্ৰডাক্ট কোৱালিটিটো কেনেকুৱা আৰু কমফৰ্টেবল হয় নে নহয় মই আপোনালোকৰ আগত ইয়াৰ অনেষ্ট ৰিভিউটো শ্বেয়াৰ কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। ইয়াতে আছে দুটা কুৰ্তা, এইটো মই আপোনালোকৰ ওচৰত দিম। আপোনালোকে কেনেকুৱা পায় মোক কমেন্টত জনাব। ফাৰ্ষ্ট মই এইটো আনবক্সিং কৰিম আৰু ইয়াৰ ৰিভিউটো মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। এইটো ফাৰ্ষ্ট এইটো মানে ডেইলি ইউজ কৰাৰ কাৰণে, বিশেষকৈ মানে গৰম দিনৰ কাৰণে অৰ্ডাৰ দিছোঁ মই, মানে ডেইলি ইউজ ডিউটিত যোৱাৰ কাৰণে। এইটো ফাৰ্ষ্টটো ইয়াৰ কালাৰটো অলপ মানে সেই মেৰুন টাইপৰ আৰু কফি টাইপৰ কালাৰ। এইটো হোৱাইট কালাৰত এনেকুৱা আছে। ইয়াত লেছ আছে, এইখিনি বগা, বহুত ধুনীয়া। আৰু গলটো চাওকচোন এনেকুৱা ৰাউণ্ড নেক আৰু এইটো লেছ আছে। মানে ইয়াত এক্সট্ৰা স্লিপ দিয়া নাই, মানে বহুত ধুনীয়া লাগছে। কাপোৰটো একদম 100% কটন মেটেৰিয়েল হয়। ডেইলি ইউজৰ কাৰণে বহুত ধুনীয়া আৰু কমফৰ্টেবল হ'ব। মানে বগা কালাৰৰ পেন, সিক্ৰেট পেন, প্লাজো বা লেগিংছৰ লগত এইটো যদি আপোনালোকে ডেইলি ওৱেৰ, অফিচ, কলেজ নহ'লে বা যিকোনো ধৰণৰ ডিউটিৰ কাৰণে বহুত ভাল হ'ব। ইয়াৰ প্ৰাইচটো মানে 200ৰ ভিতৰত আছিল। মানে ইয়াৰ অৰিজিনেল প্ৰাইচটো মই কিমানত লৈছিলোঁ ইয়াত ডিসপ্লেত লগাই দিম। চাওকচোন, মানে কুৰ্তাটো পিন্ধাৰ পিছত মানে বহুত ধুনীয়াকৈ মোৰ তাতে ফিট হৈছে। ইয়াৰ চাইজটো মই এক্সেল চাইজ দিছিলোঁ। মানে প্ৰাইচ হিচাপে প্ৰডাক্টটো বহুত ধুনীয়া। ইয়াত মই 10ৰ ভিতৰত 10 দিম। ৰ'ব মই আপোনালোকক বেক চাইডটো দেখাইছোঁ। ইয়াৰ চাওকচোন, বেক চাইডটো বহুত ধুনীয়া, মানে বিশেষকৈ ছামাৰৰ কাৰণে বহুত ধুনীয়া আৰু কমফৰ্টেবল হ'ব। ৰ'ব মই আপোনালোকক ইয়াৰ সম্পূৰ্ণ লুকটো দেখাই আছোঁ কেনেকুৱা। কুৰ্তাটো চাওকচোন, পিন্ধাৰ পিছত মানে বহুত ধুনীয়া আৰু গৰমৰ কাৰণে কমফৰ্টেবল। পিন্ধাৰ পিছত মানে বহুত ভাল আৰু ধুনীয়া এটা ষ্টেণ্ডাৰ্ড লুক দিছে, বিশেষকৈ গৰম দিনৰ কাৰণে। আৰু আপোনালোকক যদি ইয়াৰ লিংকটো লাগে আপোনালোকে কমেণ্ট কৰিব। ইয়াৰ লিংকটো মই আপোনালোকক ডেছক্ৰিপশ্যনত দি দিম। নেক্সট এতিয়া মই আপোনালোকক এইটো আনবক্সিং কৰি দেখাম। এইটো মানে মই হোৱাইট কালাৰত অৰ্ডাৰ দিছিলোঁ, মানে ডিউটিত পিন্ধি যোৱাৰ কাৰণে, মানে স্লিভলেছ। ইয়াৰো প্ৰাইচটো 184 আছিল, মানে 200 টকাৰ তলতে আছে দুটা কুৰ্তাৰ প্ৰাইচটো। বগা কাপোৰটো মানে প্ৰাইচ হিচাপে বহুত ধুনীয়া, একদম 100% ৰিয়ন মেটেৰিয়েল। মানে গৰমত বহুত ভাল হ'ব, ঠাণ্ডা হ'ব পিন্ধাৰ কাৰণে। চাওকচোন, একদম প্লেইন হোৱাইট কালাৰত, গলটো এনেকুৱা ৰাউণ্ড, স্লিভলেছ। মানে দুটা কুৰ্তাতে এক্সট্ৰা স্লিভ দিয়া নাই। ৰ'ব মই আপোনালোকক কুৰ্তা দুটা পিন্ধি কিনে দেখাই আছোঁ। কুৰ্তাটো চাওকচোন, মানে পিন্ধাৰ পিছত ভালে ধুনীয়া লাগছে, একদম কমফৰ্টেবল। কিন্তু মানে মোৰ তাতে অলপমান চাইজটো টাইট হৈছে। এটা চাইজ এড কৰি ডাঙৰ অৰ্ডাৰ কৰিব লাগিব। বাকীটো ভালে আছে, ৰিয়ন মেটেৰিয়েল, ধুনীয়া, কমফৰ্টেবল। মানে অকণমান ট্ৰান্সপাৰেণ্ট হয়, যিহেতু ট্ৰান্সপাৰেণ্ট বগা কাৰণে চাগে বেছি দেখছি। এয়া কুৰ্তাটো চাওকচোন, পিন্ধাৰ পিছত সম্পূৰ্ণ লুকটো মানে বহুত ধুনীয়া আৰু কমফৰ্টেবল লাগছে। অকণমান ট্ৰান্সপাৰেণ্ট হয়, কিন্তু মোৰ এই কুৰ্তা দুটা আপোনালোকৰ কেনেকুৱা লাগছে মোক কমেণ্টত জনাব। আৰু যদি ভাল লাগছে, আপোনালোকক যদি লাগে, ইয়াৰ লিংকটো যদি লাগে আপোনালোকে মোক কমেণ্ট কৰিব। ইয়াৰ লিংকটো মই আপোনালোকক ডেছক্ৰিপশ্যনত দি দিম। আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল মোক কমেণ্টত জনাব। আৰু যদি আপোনালোকৰ ভাল লাগছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি তাকলৈকে কৰা নাই। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। থেংক ইউ ফৰ ৱাচিং।